নমস্কাৰ লাৰ্ণিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। আজি আমি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তেতিয়াহ'লে পলম নকৰি বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য পাৰ্চন known as the crownless emperor of Assam। অসমৰ মুকুটবিহীন সম্ৰাট উপাধিৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নবীন চন্দ্ৰ বৰদলৈ। অৰ্থাৎ অসমৰ নবীন চন্দ্ৰ বৰদলৈক মুকুটবিহীন সম্ৰাট উপাধিৰে বিভূষিত কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ প্ৰতিমা বৰুৱা পাণ্ডে এৱাৰ্ডেড দ্য পদ্মশ্ৰী। কিমান চনত প্ৰতিমা বৰুৱা পাণ্ডে পদ্মশ্ৰী সন্মান লাভ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1991 চনত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য প্ৰডিউচাৰ অফ দ্য ফেমাছ এছামিজ ফিল্ম চিৰাজ। বিখ্যাত অসমীয়া চলচ্চিত্ৰ চিৰাজৰ নিৰ্মাতা কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ফণী শৰ্মা। অৰ্থাৎ অসমীয়া বিখ্যাত চলচ্চিত্ৰ চিৰাজৰ নিৰ্মাতা ফণী শৰ্মা আছিল। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ টু ৰিচিভ এ ডক্টৰেট ফ্ৰম দ্য ইউনিভাৰ্চিটি অফ লণ্ডন। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী অৰ্জন কৰা প্ৰথম অসমীয়া কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি মইদুল ইছলাম বৰা। অৰ্থাৎ মইদুল ইছলাম বৰা হৈছে প্ৰথমগৰাকী অসমীয়া ব্যক্তি যিজনে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফাদাৰ অফ শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুসুম্বৰ ভূঞা। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য অনলি এছামিজ প্ৰেছিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ অসমীয়া সভাপতিগৰাকী কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দেৱকান্ত বৰুৱা। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ডিড মহাপুৰুষ মাধৱদেৱ মিট শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক ক'ত লগ পাইছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বেলগুৰি সত্ৰত। অৰ্থাৎ মহাপুৰুষ মাধৱদেৱে শ্ৰীমন্ত শংকৰদেৱক বেলগুৰি সত্ৰত লগ পাইছিল। ইয়াৰে নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা ডাইড। কোন চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1969 চনত। অৰ্থাৎ 1969 চনৰ 20 জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে শিল্পী দিৱস ইজ চেলিব্ৰেটেড ইন মেমৰি অফ হুইচ পাৰ্চন। কোনজন ব্যক্তিৰ স্মৰণীয় অনুষ্ঠানত শিল্পী দিৱস পালন কৰা হয়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা। অৰ্থাৎ 17 জানুৱাৰী জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু তিথিৰ দিনা শিল্পী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু ট্ৰেন্সলেট দ্য অটোবায়োগ্ৰাফি অফ মহাত্মা গান্ধী ইনটু এছামিজ। মহাত্মা গান্ধীৰ আত্মজীৱনীখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অমিয় কুমাৰ দাস। অৰ্থাৎ অমিয় কুমাৰ দাসে মহাত্মা গান্ধীৰ আত্মজীৱনীখন অসমীয়ালৈ অনুবাদ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ কনকলতা বৰুৱা মাৰ্টাৰেড। কোন চনত কনকলতা বৰুৱা শ্বহীদ হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1942 চনৰ 20 ছেপ্টেম্বৰ তাৰিখে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পুলিচ ষ্টেচন ডিড কনকলতা বৰুৱা ৱান টু হোইষ্ট দ্য নেশ্যনেল ফ্লেগ। কোনখন আৰক্ষী থানাত কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব বিচাৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গহপুৰ। অৰ্থাৎ গহপুৰ আৰক্ষী থানাত কনকলতা বৰুৱাই ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰিব বিচাৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে
What was the subject of Dr. Indira Goswami's research? Dr. Indira Goswamiৰ গৱেষণাৰ বিষয়টো কি আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ৰামায়ণী সাহিত্য। নেক্সট কুৱেশ্যনটো হৈছে ফৰ হুইচ বুক ডিড ডক্টৰ লক্ষ্মীনন্দন বৰা ৰিচিভ দ্য প্ৰেষ্টিজিয়াছ সৰস্বতী এৱাৰ্ড? কোনখন গ্ৰন্থৰ বাবে ডক্টৰ লক্ষ্মীনন্দন বৰাই সন্মানীয় সৰস্বতী বঁটা লাভ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি কায়াকল্প। অৰ্থাৎ ডক্টৰ লক্ষ্মীনন্দন বৰাই কায়াকল্প গ্ৰন্থখনৰ বাবে সন্মানীয় সৰস্বতী বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে হুইচ চাইণ্টিষ্ট ফ্ৰম আছাম ৱাজ ইনভলভ ইন চন্দ্ৰায়ন 1? অসমৰ কোনজন বিজ্ঞানী চন্দ্ৰযান 1ৰ সৈতে জড়িত আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি জিতেন্দ্ৰনাথ গোস্বামী। অৰ্থাৎ অসমৰ জিতেন্দ্ৰনাথ গোস্বামীয়ে চন্দ্ৰযান 1ৰ লগত জড়িত আছিল। নেক্সট কুৱেশ্যনটো হৈছে হাফলং চিটি ইজ চিটুৱেটেড অন হুইচ হিল? হাফলং চহৰখন কোনখন পাহাৰত অৱস্থিত? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি বৰাইল পাহাৰত। অৰ্থাৎ হাফলং চহৰখন বৰাইল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ কল দ্য ভগনীয়া ৰজা? ভগনীয়া ৰজা বুলি কাক কোৱা হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি জয়ধ্বজ সিংহ। অৰ্থাৎ জয়ধ্বজ সিংহক ভগনীয়া ৰজা বুলি কোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড কিং নৰনাৰায়ণ ডাইট? কিমান চনত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 1587 খ্ৰীষ্টাব্দত। অৰ্থাৎ 1587 খ্ৰীষ্টাব্দত ৰজা নৰনাৰায়ণৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে হু সেটেলছ ডিছপিউট ইন দ্য ইলেকশ্যন অফ দ্য প্ৰেছিডেণ্ট এণ্ড ভাইচ প্ৰেছিডেণ্ট? ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিবাদ হ'লে কোনে নিষ্পত্তি কৰে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ উচ্চতম ন্যায়ালয়ে। অৰ্থাৎ ভাৰতৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিবাদ হ'লে নিষ্পত্তি কৰে। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য মেইন লিডাৰ অফ দ্য নৰ্মদা বচাও মুভমেণ্ট? নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন কোন আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি মেধা পাটেকাৰ। অৰ্থাৎ নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজন আছিল মেধা পাটেকাৰ। নেক্সট কুৱেশ্যনটো হৈছে এট হোৱাট এজ ডিড কিং হৰ্ষবৰ্ধন এচেণ্ড দ্য থ্ৰন? কিমান বছৰ বয়সত ৰজা হৰ্ষবৰ্ধনে সিংহাসনত আৰোহণ কৰিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 16 বছৰ বয়সত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডাইজেচিছ ইজ কজ বাই ভিটামিন এ ডেফিচিয়েঞ্চি? ভিটামিন এৰ অভাৱত কোনবিধ ৰোগ হয়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি কুকুৰিকণা। নেক্সট কুৱেশ্যনটো হৈছে হাউ লং কেন এ ষ্টেট অফ নেশ্যনেল ইমাৰ্জেঞ্চি বি মেইনটেইন উইথ দ্য এপ্ৰুভেল অফ পাৰ্লিয়ামেণ্ট? সংসদৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা কিমান সময়লৈ বাহাল থাকিব পাৰে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি অনিৰ্দিষ্ট কাললৈ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফেমাছ টুৰিষ্ট ভিজিটেড ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ হৰ্ষবৰ্ধন? হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন বিখ্যাত পৰ্যটক ভাৰত ভ্ৰমণলৈ আহিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি হিউৱেন চাং। অৰ্থাৎ হৰ্ষবৰ্ধনৰ ৰাজত্বকালত হিউৱেন চাং ভাৰত ভ্ৰমণলৈ আহিছিল। নেক্সট কুৱেশ্যনটো হৈছে হাউ লং কেন দ্য ভাইচ প্ৰেছিডেণ্ট ৰিমেইন ইন চাৰ্জ অফ দ্য কাউণ্ট্ৰি ইফ দ্য প্ৰেছিডেণ্ট ইজ ইল? ৰাষ্ট্ৰপতি অসুস্থ হৈ থাকিলে উপৰাষ্ট্ৰপতিয়ে কিমান সময়লৈ ৰাষ্ট্ৰৰ দায়িত্বত থাকিব পাৰে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি অনিৰ্দিষ্ট কাললৈ। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য এছআই ইউনিট অফ ইলেক্ট্ৰিকেল পাৱাৰ? বৈদ্যুতিক ক্ষমতাৰ এছআই একক কি? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ৱাট। অৰ্থাৎ বৈদ্যুতিক
ক্ষমতাৰ এছআই ইউনিটটো হৈছে ৱাট। নেক্সট কুৱেশ্যনটো হৈছে উইদিন হাউ মেনি ডেজ শুড দ্য অফিচ অফ প্ৰেচিডেণ্ট বি ফিল ইফ ইট বিকামছ ভেকেণ্ট। ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কিমান দিনৰ ভিতৰত পদটো পূৰাব লাগে? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 6 মাহৰ ভিতৰত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ পিৰিয়ড অফ ইণ্ডিয়ান হিষ্ট্ৰী ইজ ন'ন এজ দ্য গল্ডেন এজ। ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালীৰ যুগ হিচাপে জনা যায়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি গুপ্ত যুগ। অৰ্থাৎ ভাৰত বুৰঞ্জীৰ গুপ্ত যুগটোক সোণালী যুগ বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য নেম অফ দ্য ফেমাছ মেথামেথিচিয়ান অফ দ্য গুপ্ত পিৰিয়ড। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি আছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ আৰ্যভট্ট। অৰ্থাৎ গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম আছিল আৰ্যভট্ট। আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে ইন হোৱাট লেংগুৱেজ ডিড মীৰাবাই ৰট হাৰ ভজনছ। মীৰাবাইয়ে তেওঁৰ ভজনবোৰ কি ভাষাত লিখিছিল? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰাজস্থানী। অৰ্থাৎ মীৰাবাইয়ে তেওঁৰ ভজনবোৰ ৰাজস্থানী ভাষাত লিখিছিল। এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ।